হেল্ল' গাইজ, আপোনালোকে চাই আছে sonmoina ব্লগ। আহক আজি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ মানে এটা ঘৰলৈ, যিহেতু মোৰ দাদাই এটা চৰকাৰী ঘৰ পাইছিলে আৰু সেই ঘৰটো আজি টিংপাত লগাবৰ কাৰণে মানুহ লগাইছে। যিহেতু মানে এজন মোৰ নিজৰ ভাইটি আছে আৰু ওচৰৰে দুজন দাদা আছে, আৰু কেনেকৈ কাঠবিলাক লগাইছে আৰু কেনেকৈ কৰিব, আৰু তাকেই ভাবিলোঁ অলপ আপোনালোকৰ মাজত দেখাওঁ বুলি। আৰু এইয়া নিশ্চয় দেখিছেই, আৰু এইজনে হৈছে মোৰ ভাইটিয়ে মানে কাঠডাল কেনেকৈ লগাব লাগিব আৰু কি কৰিব লাগিব আৰু তাকেই কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু ভবা নাছিলোঁ যে মোৰ নিজৰ ভাইটিয়ে ইমান যেন ভাল কাম কৰিব পাৰে বুলি। আৰু তাকেই এয়া ভাইটিয়ে কাঠডাল লগাই লৈছে। আৰু টিংপাত লগাবৰ কাৰণ কাঠ সম্পূৰ্ণ লগাই ল'ব লাগিব, আৰু চবফালেদি চাই মেলিহে টিংপাত লগাব পৰা যাব। যিহে গৰম, তাৰ মাজতো বেচেৰাকেইটাই ওপৰত উঠি এনেকৈ দিনৰ দিনটো কাম কৰি আছে। আৰু সেই দাদাজনৰ ছোৱালীজনীও আহি আমাৰ ঘৰতে আছে মানে নিজৰ দেউতাকক ওচৰতে কাম কৰা চাই আছে। আৰু তাই ভাবিছে যে আজি কি কৰিছে যে দাদাজনে এই মোবাইলটো ঘূৰাই ফুৰাৰ কাৰণে। আৰু এইয়া চাওঁতে অলপকৈ বেলিটো জোৰ পৰিছে, আৰু তাৰ মাজতেই এখন দুখনকৈ টিংপাত লগাব পৰা আৰম্ভ কৰিছে। আৰু এয়া মিস্ত্ৰীয়ে তলৰ পৰা চাই আছে, আৰু যোগালী দুয়োজনে ওপৰতে উঠি গজাল মাৰি আছে। আৰু এনেকৈ লগাই টিংবিলাক সম্পূৰ্ণ হ'ব। আৰু যিহেতু মানে মিস্ত্ৰীয়ে তলৰ পৰা চাই কৈছে যে বেকা হৈছে বা আমুকে সেয়া লেভেলটো চাইছে। আৰু তাৰ মাজতে ময়ো অলপ চাইছোঁ এইটো কাৰণে যাতে ঘৰটো বেকা হ'ব নালাগে। এয়া ভিতৰ ফালৰ পৰা আপোনালোকক দেখাইছোঁ আৰু এয়া দেখিছেই। আৰু যিহেতু এই পকা কামবিলাক দেখিছে, এয়া মোৰ নিজৰ দাদাই নিজেই কৰা, নব আৰু দাদা। আৰু এয়া ভিতৰ ফালৰ পৰা দেখাইছোঁ যে টিংবিলাক ভালকৈ মাৰিছে। আৰু এনেকৈ টিংপাত লগাই সম্পূৰ্ণ হ'বগৈ। আৰু যিহেতু দেখিছে দাদাই এয়া পানী মাৰি আছে, মানে ঘৰটো যিদিনা গাঁথনি কৰিছিলে আৰু পোষ্ট ঢালিছিলে সেই দিনৰ পৰা পানী মুখখনকে দেখা নাই। কিমান যে কি কৰিব নালাগে এটা ঘৰ বনাবৰ কাৰণে, কিমান যেন কষ্ট কৰিব নালাগে। আৰু এনেকৈ no. No. No.
No, 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 no. Bà ơi! Ơi! 有人，No, no, no, no. Bà ơi! Ơi! 有人，চাওঁতে টিংপাত লগায়েই হৈছেগৈ আৰু এয়া দেখিছেই যিহেতু ৰাতিও হ'ল আৰু ৰাতি হ'ল মানে অলপ টিংবিলাক মাৰোঁতে মানে যিহেতু দাদাই ঘৰটো বনাইছিলে আৰু অলপ মানে ঘৰটো কুনিয়া ওলালে যিহেতু মানে টিং অলপ ওপৰলৈ উঠি গ'ল আৰু তাতে এটা ঘৰত ডাঙৰ লাইট আছিলে প্ৰায় 7 মানেই বাজিলে আৰু সেই লাইটৰ পোহৰতে সেই মিস্ত্ৰীজন উঠি গৈ মেচিন এটা লৈ সেই টিংপাতবিলাক সেই তাতে অলপ অলপ কাটি দিছে যাতে ৰেজিং লগাব পৰা সুবিধাটো হয় আৰু তাকে সেয়া মিস্ত্ৰীৰ ওপৰত উঠি টিংপাতবিলাক এনেকৈয়ে কাটি আছে আৰু যিহেতু ঘৰটো বনোৱা আৰু টিংপাত মৰা ভাল হৈছে নে নাই হোৱা আপোনালোকে নিশ্চয় জনাবচোন আজিলৈ ইমানতেই ভিডিঅ'টো সামৰিলোঁ